মান দেরি করলে ই পুরে আহিয়ে পাওয়া নাই কেলা ফোন মারো হ্যালো হ্যালো তই যেতিয়া নাই বুলি কৈ কেলা এতিয়া আহিয়ে পোৱা নাই মোৰ ৰখি ৰখি বেজাৰ লাগি গেছি এই যাই আছো ৰে বালে মোৰ মানে একদম পানী চানী হৈ গৈছি যা আছো বেছি দিন নাই মই আহি আছো তোৰ কাষতে যাই আছো দে দে জল্দি জল্দি মই তই ৰখি আছো যাই আছো দে এই বাল দেৰি হৈ গৈছে বহুত দেৰি হ'ল এই বালটো ইমান ফোন মাৰি আছা মোক চেক তই কালি উঠিছ মই কেনেকৈ আহিছো মই যাম বালে চালা ইমান দেৰি কৰিছে মই বহি বহি এটা কচি বিখাই গেছি দে একো নহয় দিবা একদিন দেখিলে একো নহয় বালে তই চেক বাল ইমান ফোন মাৰি থাকা বাল মই ঘুমেও আছিলো জানানে ঘুমাবও নিদিলি তই মোক বাল একো নাই দি হেৰি কালি বোলে কিবা ৰিজাল্ট দিব বোলে আকৌ তোৰ চলি দিছে নেকি পৰীক্ষা বিয়ে বাতা নাই ক'ত চলিব চৰি হেৰি বাকী হৰণিও পুতীয়াকে দিব বোলে এইবাৰ দিছিল বোলে কালি ৰিজাল্ট দিব চলি তাৰ চলি আকৌ মুঠ খাই ঘূৰ্তি মই দেখা পাওঁ সিদিনা পালে ৰমেশৰ দোকানৰ পৰা মৌ টানি পেলাই খাই আছিল চিয়াত মই হাতেলতে ঘূৰিছিলোঁ বাপেক গম পাব বুলি বাল পইচা দিছোঁ 100 টকা এটা নাপায় সেইকাৰণে মই মানে কি নকলোঁ আৰু বাপেকক বাকী একো নাই এটা বহি বহি কেম্বা লাগছি ময়ো ধৰিব এতিয়া তই বোলে কুটি বিষাই গৈছে ব'ল একবাৰ সেই চাইড ফুৰি আহা কি ধুনীয়া ঠাণ্ডা বতৰ এইকেইদিন মানে বঢ়িয়া বতৰ পাল বেয়া ভাল একো নাই আৰু এইটো হৰণীয় পুতাক নহয় নেকি বলচোন চিন্তাত আছে কি হৈছে চলি ৰিজাল্ট দিব কালি সেইটো কাৰণে এনেকে পথাৰত বোলে বহুত মাছ পাওঁ হৈছে যাম ব'ল একদিন যাই মানে এইকেইদিন আজি নৰিম যাবা একদিন যাম বঢ়িয়াকৈ ফোন চোনকেইটা টানি পেলাই হেৰি কৰি ভাই কি খবৰ তোমাৰ দাদা আছোঁ মন মাৰি আপোনালোকে গমেই পাইছে চাগে কালি ৰিজাল্ট দিব হয় নেকি টেনশ্যন লাগছে চিন্তা নকৰিবা ময়ো এক্সাম দিছিলোঁ কিন্তু মোৰ ভাল নহয় দিয়াচোন মই ঘৰৰ পৰা ওলাইও দিছোঁ কিন্তু পাছত আৰু আছে ঘৰৰ এটাই ল'ৰা এইবোৰ চিন্তা নকৰিবা ভাইটি মানে কি ৰিজাল্টটো মানে তোমাক শিকিছাগে সেইটো গুৰুত্ব দিবা তুমি কি শিকিছা তুমি এই 2 বছৰত যে পঢ়িলা কিবা শিকিছা নাই যদি তুমি শিকিছা সেইটোৱে তোমাৰ ৰিজাল্টটো হ'ব বুজি পাইছা না নাই ৰিজাল্টত 2-1 নম্বৰ কমি যাব পাৰে কিন্তু একো নাই কিন্তু তুমি যি শিকিছা ৰিয়েল লাইফত তুমি সেইটোৱে মানে তোমাক বহুত আগবঢ়াই লৈ যায় চিন্তা নকৰা ভাইটি তুমি কিবা ক'ব বিচাৰিবা নেকি ৰিজাল্টটো মানে কি জানানে মানুহ ভাবে গোটাই ৰিজাল্টটোৰ দ্বাৰা বহুত কিবা কৰে একো কৰিব নোৱাৰে মানুহৰে মাথাটো লাগে মাথাটো থাকিলেহে কাম কৰিব পাৰে গম পাইছা আজিকালি চাৰ্টিফিকেট চাই কাৰোবাক কাম দিয়ে নেকি তুমি চব পৰীক্ষা পাতিবই আৰু চাবা এই IAS APS তুমি নিজে চাইছা ইণ্টাৰভিউ থাৰ্ড ডিভিজন পাইছিল থাৰ্ড ডিভিজন এই গণিতত পাইছে 38 বিজ্ঞানত পাইছে 33 সেনেকৈ সিমান ডাঙৰ অফিচাৰ হৈছে যদি তই ছেকেণ্ড ডিভিজন থাৰ্ড ডিভিজন পালি একো নাই নহয় তই হ'ব পাৰিবি চিন্তা নকৰা তুমি শিক্ষাত গুৰুত্ব দিয়া তুমি বস্তুবোৰ শিকি যাই থকা আৰু পঢ়িব কেনেকৈ লাগে সেইবোৰত গুৰুত্ব দিয়া এইবোৰ নাই আৰু পঢ়িছোঁ আমিও পঢ়িছোঁ আমি পঢ়া শুনা আছোঁ কিন্তু মানে কি ভাইটি তুমি আমাতকৈ বহুত সৰু কিন্তু আজি তোমাক যিখিনি কথা কৈ আছোঁ ৰিয়েল লাইফত তোমাৰ কামত আহিব তো আজিৰ পৰা ভাল হ'ব তুমি আৰু তুমি মধু খোৱা বোলে মই গম পাইছোঁ ই মোক কৈ আছিল সময় খাৱা এতিয়া কিয় ষ্টাৰ্ট কৰিব লাগে তই দিয়ক দাদা মোৰে ভুল আছিল মই লক্ষণকৰ লগত পঢ়ি বহুত বেয়া হ'ল এই ভাইটি এইগিলা বাদ দি আজি মই ভাল হওঁ মদ ভাং নাখাবি মাজে মাজে খাবি সেইটো মই মানা কৰা নাই কিন্তু মানে কি জানানে নাই তুমি পঢ়ি চৰি যাই থাকা আৰু ফূৰ্তিত থাকা বেলেগ আৰু হোৱা নাই তোমাৰ তুমি মনত মানে যি ভাল পোৱা তাকে কৰা আৰু তোমাৰ ঘৰৰ ওচৰত যে অমুক পঢ়িব লাগিব সেইবোৰ নহয় তুমি যি ভাল পোৱা তাকে পঢ়া আৰু লাইফত উন্নতি কৰা মই বেলেগ একো নকওঁ কালি ৰিজাল্ট দিব আমি পাতি খাব লাগে ৰসগোল্লা থবি মই মানে ৰসগোল্লাটো বেছি ভাল পাওঁ উল্লে উল্লাটো নাম দিব সেইটো ভাল নাপাওঁ বাকী এই যি হৈছে বহিব অতি বিষে গৈছে অলপ ফুৰিয়াও বল মোৰ আগতীয়াকে বিষাইছিল বল ইমান টেনশ্যন ল'বা নালাগে পৰীক্ষা ইমান চিন্তা নকৰিবা ভাইটি তুমি ইমান চিন্তা কৰা মানে মোৰ বেয়া লাগি যায় তোমাক দেখি